পুষ্টি কেতিয়া ভাল হয় মানুহৰ কাৰ্যক্ৰমটো আৰম্ভ কৰাৰ আগতে ভাল হ'ব নহ'লে পুষ্টি বা পুষ্টি কাম কৰে তো সেইবোৰ গুৰুত্বপূৰ্ণ ইন দ্য সেন্স দ্যাট আপোনালোকৰ যিসকল মহিলাৰ সৰু বাচ্চা আছে বা যিসকল মহিলাৰ প্ৰেগনেণ্ট হৈ আছে মই ভাবো ইয়াতে প্ৰেগনেণ্ট মহিলা নাই কিন্তু যিসকলৰ সৰু বাচ্চা আছে তেওঁলোকৰ ভৱিষ্যতৰ কাৰণে ভৱিষ্যতত তেওঁলোকে সুস্থ সবল হৈ মানসিক আৰু শাৰীৰিকভাৱে সুস্থ সবল হ'বলৈ হ'লে তেওঁলোকে কি খাদ্য খাব লাগিব যিটো খাদ্য খালে তেওঁলোকৰ শৰীৰৰ বিকাশ হ'ব মনৰ মানসিক বিকাশ হ'ব পঢ়া শুনাত ভাল হ'ব তেওঁলোকৰ ক্ষেত্ৰত পুষ্টি সাধনটো প্ৰয়োজন হৈছে এতিয়া লাহে লাহে আমাৰ এইবিলাকৰ ওপৰত গুৰুত্ব দিবলগীয়া হৈছে গতিকে ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে এনেকুৱা এটা আঁচনি তেওঁলোকৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা দিয়া হৈছে আৰু তেওঁলোকে ৰূপায়ণ কৰিবলৈ চেষ্টা কৰিছে আৰু এই ক্ষেত্ৰত আমাৰ ডিষ্ট্ৰিক্ট ৰিজনেল চাৰ্ভিছ অথৰিটিয়ে সহযোগিতা আগবঢ়াইছে বা অৰ্গেনাইজ কৰিছে গতিকে দ্বিতীয় অহা যিখিনি ল'ৰা ছোৱালী কেনেধৰণে খাদ্য খুৱাব লাগিব কেনেধৰণে তেওঁলোকৰ জীৱনটো লৈ যাব লাগিব অৰ্থাৎ তেনেকুৱা খাদ্য খুৱাই ল'ৰা ছোৱালীক পুষ্টি সাধন কৰিব লাগিব স্বাস্থ্যৱান কৰিব লাগিব বিশেষকৈ বেমাৰ আজাৰৰ পৰা ৰক্ষা পাবৰ কাৰণে কিছুমান ব্যৱস্থা আমি ল'ব লাগিব গতিকে ভাৰত চৰকাৰে এনেকুৱা ধৰণৰ বিভিন্ন আঁচনি এতিয়া লৈছে যিবোৰ প্ৰেগনেণ্ট মহিলা আৰু যিবোৰ নতুন নিউ বৰ্ণ বেবী ল'ৰা ছোৱালীৰ কাৰণে পোষণ বুলি এটা প্ৰগ্ৰেম ভাৰত চৰকাৰে আৰম্ভ কৰিছে যিটো প্ৰগ্ৰেমৰ দ্বাৰা আমাৰ প্ৰেগনেণ্ট মহিলাসকলক আৰু বাচ্চাসকলক যিটো নিউ বৰ্ণ বেবীসকলৰ কাৰণে নিউট্ৰিচিয়াছ ফুড অৰ্থাৎ কি ধৰণৰ খাদ্য খালে তেওঁলোকে কাৰ্বহাইড্ৰেট প্ৰটিন আইৰণ আদি তেওঁলোকৰ দেহত পাব পাৰে আৰু যাৰ ফলত নেকি ভৱিষ্যতত তেওঁলোকে এটা মানসিক আৰু শাৰীৰিকভাৱে সুস্থ সবল হৈ দেশৰ উন্নতিত তেওঁলোকে প্ৰগতিত তেওঁলোকে কণ্ট্ৰিবিউট কৰিব পাৰে এই সম্পূৰ্ণ বিষয়টোৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ কাৰণে আমি আমাৰ ইয়াতে জেইলৰ আৱাসীসকল জেইল ইনমেটছৰ যিসকলৰ বাচ্চা ইয়াতে আছে বা যিসকল প্ৰেগনেণ্ট হৈ আছে তেওঁলোকৰ মাজত আমি এটা সজাগতা প্ৰগ্ৰেম আমাৰ ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টক মিলি পেলাই আমি এটা সজাগতা প্ৰগ্ৰেম কৰিছোঁ।